Welcome to Edudos Assam. মই অনুপম শইকীয়া। এতিয়া আছোঁ মই তাৰালাংচত কাৰ্বি হেৰিটেজ মিউজিয়াম নংথেংপি। এইটো উচ্চাৰণত ভুলো হ'ব পাৰে, যি নহওক পৰিৱেশটো ভাল দেখিলোঁ আৰু গতিকে ভাবিলোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ই বনোৱা যাওক, যিহেতু পৰিৱেশো ভাল। ভাবি আছিলোঁ যিহেতু APSCৰ আপোনাৰ মেইনছৰ ৰিজাল্ট দিব, গতিকে বহুতো হয়তো নতুন পৰীক্ষাৰ্থী আছে যিয়ে এবাৰ ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব। গতিকে তেওঁলোকৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে দুটামান মই মোৰ ফালৰ পৰা দুটামান অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰিছোঁ একচুৱেলি। গতিকে চাওক, ইণ্টাৰভিউ বোলা বস্তুটো একদম শুনিলে সঁচাকৈ বহুত বেছি ভয় লাগে। তাতে APSCৰ দৰে পৰীক্ষাৰ ইণ্টাৰভিউ ভয় কৰিবলগীয়াও, একেবাৰে ভয় নোহোৱাকৈ থকাটোহে বেয়া, ভয় থাকিব লাগে। গতিকে আপুনি ইণ্টাৰভিউ বুলি ক'লে কি আমি প্ৰিপেৰেশ্যন কৰিব নালাগে নেকি? তেনেকুৱা কিবা আছে নেকি যে প্ৰিপেৰেশ্যন নকৰিলেও ইণ্টাৰভিউ হৈ যাব? মই ভাবোঁ নহয় তেনেকুৱা। আমি ইণ্টাৰভিউৰ কাৰণেও প্ৰিপেৰেশ্যন কৰিব লাগে। বিশেষকৈ ইণ্টাৰভিউৰ কাৰণে আমি আমাৰ নিজৰ বিষয়ে জানিব লাগে, নিজৰ ঠাইখন, নিজৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড, কিবা যদি আপুনি চাকৰি কৰি আছে, প্ৰফেশ্যনেল বেকগ্ৰাউণ্ড, এইবিলাকৰ ওপৰতে APSCয়ে কিন্তু বহুত কুৱেশ্যন সোধে আৰু লগতে সমসাময়িক যিবিলাক ঘটনা হৈ থাকে তাৰ ওপৰতো তেওঁলোকে কুৱেশ্যন কৰে। এতিয়া চাওক কেনেকৈ ইণ্টাৰভিউটো কণ্ডাক্ট কৰে। তো ইণ্টাৰভিউটো কণ্ডাক্ট কৰাৰ আগত আপোনালোকৰ মেৰিট লিষ্ট এতিয়া ওলাব। তাৰপিছত আপোনালোকৰ প্ৰথমে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক আগদিনাখনেই মাতিব আৰু তাৰ কাৰণে আপোনালোকৰ যিমানখিনি ৰেলিভেণ্ট ডকুমেণ্টছ আছে এইখিনি ৰেডি কৰি লৈ যাব লাগে। গতিকে নিৰ্দিষ্ট শ্বিফ্টত আপোনাৰ আগদিনাখন ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপুনি যাব লাগিব। এটা হলত সকলোকে বহাই পেলাই আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছ আৰু যিবিলাক ছাবমিট কৰিছিল সেইবিলাক এটা এটাকৈ তেওঁলোকে চায় আৰু বহুত বেছি সময় নালাগে, অলপ কম সময়তে হৈ যায়, খুব বেছি 10 পৰা 15 মিনিট সময়। গতিকে তেনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল আৰু পিছদিনাখন নিৰ্ধাৰিত সময়ত আপোনাৰ এডমিটত দিয়া সময়ত পৰীক্ষা অৰ্থাৎ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু ইণ্টাৰভিউৰ দিনাখন আপোনালোকৰ কি হয়, তাতে এটা হল আছে। হল মানে APSC বিল্ডিঙত সোমাই এটা বহিবলৈ জেগা আছে। সেই বহা ঠাইখিনিত ধুনীয়া একদম গৈ পেলাই আপোনালোকে ভাল পাব। তাতে চাহো খাব দিছিলে আৰু কিছুমান টফি ৰাখিছিলে, মৰ্টন ৰাখিছিলে খাবলৈ। মানে এটা ভাল পৰিৱেশ আৰু গোটেইবিলাক মানুহ আহিব। তেনেকৈ যিদিনাখন আপোনাৰ ইণ্টাৰভিউ আছে, যাৰ আছে সকলোবিলাক আহিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ দিয়ে। তেনেকৈ ধৰি লওক নগাঁও দিলে, বাক্সা দিলে একলগত, এনেকৈ মিলাই পেলাই দিয়ে। আৰু ড্ৰেছ, সাধাৰণতে ইণ্টাৰভিউৰ ড্ৰেছটো আপোনালোকে জানেই, ফৰ্মেল ড্ৰেছ হ'ব লাগে। এটা ভাল যাতে জেণ্টেল লুক আহে। আমাৰ ল'ৰাসকলে ধুনীয়াকৈ ব্লেজাৰ লগাব পাৰে, টাই লগাব পাৰে, কাৰণ ঠাণ্ডা পৰিবগৈ তেতিয়ালৈ। গতিকে ভাল লাগিব দেখিবলৈ তেতিয়া, অৰ্থাৎ এটা জেণ্টেল লুকছ আহিব লাগে আৰু পূৰা অলপ পাতল কালাৰৰ কাপোৰ পিন্ধিব লাগে বুলি ভাবোঁ। বিশেষকৈ হোৱাইট চাৰ্ট হ'লে চবচে ভালেই লাগে আৰু বাকী ফৰ্মেল জোতা। তেনেকৈ ছোৱালীবিলাকে জানেই চাদৰ মেখেলা পিন্ধি আহে বহুতে। আৰু তাৰপিছত হ'ল আপোনাৰ তেনেকৈ বহিলে আচলতে হ'ব আপোনাৰ লটাৰী হ'ব। আপোনাৰ কোনখন বৰ্ডত পৰিব সেইটো তেওঁলোকে নিৰ্ধাৰণ কৰিব কম্পিউটাৰাইজ হিচাপে। আপোনাৰ চিৰিয়েল নাম্বাৰ, ৰোল নাম্বাৰখিনি এনেকৈ লটাৰী কৰি পেলাই আপুনি ধৰি লওক 2 নম্বৰ বৰ্ডত পৰিলে, হয়তো 3 নম্বৰত পৰিলে, তেনেকৈ ভাগ হৈ গ'ল। ভাগ হোৱাৰ পিছত এজন এজনকৈ এটা বৰ্ডলৈ আপোনালোকক মাতিব আৰু বৰ্ডত এটা এটাকৈ মাতিব। বাহিৰত তেনেকৈ চকী পৰা থাকিব ৰুমৰ। গতিকে ইজনৰ নোহোৱালৈকে আপুনি বাহিৰত ৰ'ব লাগে আৰু হৈ যোৱাৰ পিছত ইজন ওলাই আহিব আৰু আপোনাক সোমাবলৈ অনুমতি দিব। ঠিক আছে, গতিকে এইখিনিলৈকে প্ৰচেছটো আমি গম পালোঁ। তাৰপিছত কি কৰিব লাগিব, আপুনি এতিয়া কেনেকৈ এণ্ট্ৰি কৰিব, ৰুমত কিদৰে সোমাব। প্ৰথম কথা, সোমোৱাৰ আগতে আপুনি দৰ্জাখন খুলিয়ে যাকে দেখা পায় তেওঁক সম্বোধন কৰি যে সোমাব পাৰোঁনে ছাৰ, নোৱাৰোঁ সেইটো সুধিব। তাৰপিছত আপোনাক সোমাবলৈ দিব। সোমাই গৈ কি কৰিব, সকলোকে সম্বোধন কৰিব। তাৰপিছত তেওঁলোকে বহিবলৈ ক'ব আৰু তাৰ পৰাই আৰম্ভ হৈ যায় আপোনালোকৰ ইণ্টাৰভিউটো। আপোনালোকক সোধা পোছা আৰম্ভ কৰিব। এতিয়া সুধিব, আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইণ্টাৰভিউ ভাষাটো কেনেকুৱা হ'ব। চাওক, ইণ্টাৰভিউ ভাষা মই যেতিয়া দিছিলোঁ তেতিয়া মই সোমাওঁতেই অনুমতি লৈছিলোঁ যে ছাৰ সোমাব পাৰোঁনে। গতিকে তেওঁলোকৰ মনত হয়তো তেতিয়াই এটা ভাৱ আহিল যে ল'ৰাজনক অসমীয়াতে সোধা যাওক। আৰু মোৰ ইণ্টাৰভিউটো সম্পূৰ্ণ অসমীয়া ভাষাতে আৰম্ভ হ'ল আৰু শেষো হ'ল।
কিন্তু ইংৰাজী আৰু অসমীয়া দুয়োটাই কম্বাইনেশ্যন হ'ব পাৰে ইণ্টাৰভিউ, গতিকে আপোনালোকে সেইদৰে প্ৰস্তুতি চলাব, ঠিক আছে। আৰু তাতে গৈ কি কুৱেশ্যন আহে কি নাহে মই ক'ব নিবিচাৰোঁ, কাৰণ সেইটো এটা কোৱাটো যুক্তিপূৰ্ণ মই নহয় বুলি ভাবোঁ। কিন্তু এটা সাময়িক ধাৰণাহে দিব পাৰিম ইয়াৰ বিষয়ে, যে আপোনালোকে তাতে গৈ পেলাই প্ৰথমে যেতিয়া আপুনি বহিলে তেতিয়া আপোনাক আপোনাৰ বিষয়ে প্ৰথম সোধে, নিজৰ পৰিচয়টো হয়তো দিবলৈ ক'ব। তাৰপিছত পৰিচয় দিলে তেনেকৈ কুৱেশ্যনবিলাক তেওঁলোকে আৰম্ভ কৰে আপোনাৰ পৰা। যদি কুৱেশ্যন নোৱাৰিলেও এনচাৰ দিবলৈ কোনো কথা নাই, জেণ্টেললি ক'ব, ভদ্ৰভাৱে ক'ব যে মই পৰা নাই, চাব লাগিব বা চাই ল'ম, তেনেকৈ, ঠিক আছে। আপোনাৰ ঠাইখনৰ বিষয়ে কুৱেশ্যন কৰে আৰু সমসাময়িক যিবিলাক আপোনালোকৰ ডেভেলপমেণ্ট হৈ আছে ঘটনা, কাৰেণ্ট এফেয়াৰ্ছ, তাৰ ওপৰতো কুৱেশ্যন কৰে। বিশেষকৈ অসম ৰিলেটেড বস্তুবিলাকৰ ওপৰতো তেওঁলোকে আপোনালোকৰ যিটো অপিনিয়ন সেইটো জানিব বিচাৰে। যেনে মোৰ ক্ষেত্ৰত এটা কুৱেশ্যন মই কৈ দিছোঁ বাৰু, সেইটো আছিলে অসমৰ যিটো আপোনাৰ ৱাইন শ্বপবিলাকৰ মুকলি যে লাইচেঞ্চ দি আছিলে সেইখিনি সময়ত, গতিকে লাইচেঞ্চ দিয়াটো একচেপ্টেবল হয়নে নহয়, মোক মানে এটা ৱৰ্ডত ক'ব কৈছে যে য়েছ অৰ ন', গতিকে তেনেধৰণৰ কুৱেশ্যন কৰে। আৰু আলফা সমস্যা তেনেকুৱা ধৰণৰ, আৰু ধৰি লওক তেনেকৈ পলিউশ্যন, এনেকুৱা টপিকবিলাকৰ ওপৰতো তেওঁলোকে কুৱেশ্যন কৰে। আৰু গভৰ্ণমেণ্ট স্কিমবিলাক, গতিকে এই বস্তুবিলাক আপোনালোকে ভয় কৰিব নালাগে, যি পঢ়িছে সেইখিনি হেল্প কৰিব, কেৱল কনফিডেণ্টলি এনচাৰটো দিব। ভুল উত্তৰ তাত আপুনি মানে ভুলকৈ কৈ পেলাই বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিব। যদি নাজানে তে নাজানো বুলি ক'ব, গতিকে চিম্পল। ইণ্টাৰভিউটো বহুত বেছি ভয় কৰিবলগীয়া নাই, ভালেই হয়। আৰু নাম্বাৰটো হয়তো যোৱাবাৰতকৈ এতিয়া কমাইছে ইণ্টাৰভিউৰ, গতিকে আশা ৰাখিছোঁ ভাল হ'ব। আৰু যদি কিবা জানিবলগীয়া আছে কমেণ্ট বক্সত লিখিব, মই নিশ্চয় উত্তৰ দিম। আৰু এইদৰে ভিডিঅ' পাই থাকিব হ'লে আপোনালোকে মোৰ এই এডুটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু এয়া দেখিছে, শেষত চাওক, মই আপোনালোকক এটা অভাৰভিউ 360 ভিউ এটা দেখাই দিছোঁ। মই ক'ত আছোঁ দেখিছে, এইটো হ'ল নংথেং ভি, আপোনাৰ কাৰ্বি হেৰিটেজ মিউজিয়াম। গতিকে আজিলৈ এৰিলোঁ, ধন্যবাদ।